পথাৰ মাজে মাজে গৈ আছোঁ পইচা আনিবলৈ। কাম কৰা পইচা আজি ভিঅ' গোটত দিব লাগে। সেই তাড়াতাড়ি গৈ আছোঁ, এইফালে হাজিৰা কৰি আছোঁ ডাঙৰি বন্ধা। আজিতো মাৰি দিওঁ বোলো হাজিৰাটো, টকা কেইটকামান ওলালেও ঘৰখন চলিব নে কি কয় গাইছ। দেখিছেনে দুইফালে ধানৰ মাজে মাজে গৈ আছোঁ। কি ধুনীয়া লাগে এনেকৈ গৈ পেলানি। এই টকা 2000 দিলে, এই পইচাটোকে আনিবলৈ গৈছিলোঁ হ'লে মানে গোটতটো দিবই লাগিব। সেই 2000কে আনিছোঁ আৰু গোটত দিবলৈ। এনেই 4500 দিব লাগে, কিন্তু এতিয়া কি কৰিব, 2000কে দিমগৈ আৰু বোলো এই মিলাই থ'ব লাগিব যেন তেন এই মাহটো। নাম ডাঙৰ শিলৰ সাঁকোৰে পাৰ হ'ব লাগিব এতিয়া। বন্ধুসকল অকলে ধান দাই আছোঁ, কি কৰিব উপায় নাই। ভাগৰো লাগে, ভাল নালাগে অকলে কিবা দাই পেলানি। ধৰণে লৈ আহিছে। ইফালে হ'ল ভাত, এইফালে হ'ল আপোনাৰ বন্ধাকবি, জলকীয়া, তাৰপাছত এইফালে হ'ল পানী কেটলি, গিলাচ নাই। আৰু ইয়াৰ তলতে আছে আপোনাৰ শ'ল মাছ। বৰ কিবা বৰলা মানুহৰ লেখীয়া লাগি গৈছে আজি। তেতিয়াহ'লে ভাতটো খাই লওঁ, আপোনালোকে চাই থওক মোৰ ভাত খোৱা ষ্টাইল। মজা। শ'ল মাছ 3 পিচ। বঢ়িয়া লাগিছে। দাইল নাই, মাৰিছোঁ আৰু শুকানে মোবাইলটো বনতে চলিছোঁ। আজি ভাতকেইটা খাই কিবা সোৱাদেই নাপালোঁ। কিবা বৰলা মানুহ লিখা লাগিলে নিজকে অকলে খাই পেলাই। এনেই পথাৰ মাজত লগত খাই দিলে ভাল লাগে। এনেকুৱা লাগিলে মই বোলো বিয়াই পতা নাই নেকি, মই বৰলাহে যেন পালোঁ দেই আজি। বাৰু যি কি নহওক, আজি মানে মাটিয়ে পূৰা আধি কৰিবলৈ লৈছিলোঁ হ'লে, তাকে ভাগ কৰিব বুলি কৈছে। ভাগ কৰোঁগৈ তেতিয়া সামৰিলোঁ আৰু আজিলৈ ধানটো ইমানতে। কাইলৈ হাঁহিয়া আছে, হাঁহিয়া দেখুৱাই তাৰপৰা আকৌ এইফালে জইন কৰি দিলোঁ লেবুল পাইপ। দেখিছেনে? চাদৰ তাদৰো জইন লগাই দিওঁ ঠিকান নাই। কেনেকুৱা হ'ব, চাদৰো ফালি লগাই দিম আৰু। কি নাই বাৰু ইয়াত দেখিছেনে বাৰু, চব জইন কৰি দিছোঁ। ৰছী মুঠতে ফিটিং হ'ব লাগে। বেলেগ হেলিকপ্টাৰ এটা। হেলিকপ্টাৰত যা। ক'লৈ গৈছ হেলিকপ্টাৰত? কেনি গৈছ? গাৰ্গী পিলকত গৈছ? ময়ো যাওঁ নি? কেলে? ময়ো যাওঁ। এইটি দেখ, এইজনী হাই কৈ দে। কি খবৰ আপোনালোকৰ? এইজনী গাগী বুলি, এইজনী
এইজনী গাইড টিপি হয় নাই এইজনী কি আকৌ কোৱা নেমাৰিব আকৌ দে দেখিছ টকাটোক মাৰিছ যে তই কেলে চুমাটাত দে বৰ মিঠা দেই বেলেগ ঘুঙা কৰি হেদা উডাল তে দেৱা ফুটিবে আও দেখিছেনে বাৰু কিমান ধুনীয়া ধুনীয়া মাছ উলিয়াই আছে পুঠি মাছ শ'ল মাছ গৰৈ মাছ কি লাগিব আপোনাক মাছ 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 দেখিছে নাই কিমান ডাঙৰ শ'ল মাছ এইফালে চাওক क्या माल है 400 গ্ৰাম বিশ্বাস হোৱা নাই চাগে 400 গ্ৰাম হয়তো শ'ল মাছ ওচৰৰে মানুহ এজনৰ পৰা মাটিয়ে পুৰা আধিলে খেতি কৰিছিলোঁ হ'লে তাকে ভাগ কৰোঁ বুলি ক'লে মই বোলো ভাগ কৰি পেলাওক তেতিয়াহ'লে এয়া এনেদৰে সমান দুভাগ কৰি পেলালোঁ এজনৰ এইফালে এজনৰ এইফালে দুজনৰ এনেদৰে ভাগ কৰি পেলালোঁ সমানে দুভাগ কৰি দিলোঁ এইফালে আমাৰ ডাঙৰ দিয়া গ'ল এইজনী আমাৰ শ্ৰীমতী পখোৱা পখৰীজনী এইফালে দাইল মাছ তাৰপৰা বেঙেনা ভাজি বেঙেনা জ্বলা ভাজি ইমানেই আৰু আমাৰ নবৌয়ে বঢ়িয়াকৈ বনাই আনিলে যা গ'ল যা কাইলৈকে আহিবি কুকুৰী চাই কেইটকা পালা কেইটকা পালা কেইটকা দিলে বজাৰখন সামৰি গৈ থাকা আমাৰ গাড়ীটোকো লৈ যোৱা লগতে এনেই উৎপাত কৰি থাকিব ইয়াত যা যা ঐ কেনে যাও যা 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 কেনেকে যা এইটো কেনেকে যায় হা ঐ যা যা এই যা আমাৰ বাইদেউ নেযায়হে নেযায় পঠিয়াই আছো পথাৰলৈ আহি যাবই নজনা হ'ল আৰু বেলেগ দিগদাৰ ল'ৰা ছোৱালীৰ পৰা দেখিছে নহয় কথা বুলি ক'লে আৰু ৰৈ থাকিব নোৱাৰে নাযাওঁ এতিয়া বিজিল নব মই বোলো আমন জীৱনকে কি বহি আছেনো ভাবিছো দা দা কাচি ক'ত পালি হা মাৰে দিব গালি ৰ মাৰে পাল মাৰিব ল'লে সেই তেচা নথবা ঐ লুকুৱা মাটি সেইফালে সেইখিনি ওপৰত থৈ দিয়া
এই ধানখিনি ওপৰত এইখিনি এইখিনি মামীয়ে নাই আমি সেইখন পৰতে পাতি ল'লো আৰু কি পাতিলো হয় না বাকী খোৱালো অঁ তাৰ আগতে আমি ৰখিলো এইখিনি বহি ল'লো তাৰপৰাহে আহিছোঁ দুদিনৰ ভিডিঅ' একেলগে দি দিছোঁ মানে কি একেদিনাখনে ভিডিঅ' সম্পূৰ্ণ কৰি দিবলৈ সম্ভৱ নহয় যিহেতু খেতিৰ সময় পথাৰ ধান পকি আছে সেই দেখি দুদিনৰ ভিডিঅ' একেলগে দি দিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি দিব যাতে মই আগুৱাই যাব পাৰোঁ ধন্যবাদ।